শিক্ষানীতি বিদ্যাঞ্জলি কথা ওলাইছে, আপুনি কি কয়? নহয়, কোনটোৰ কথা? এই যে ডক্টৰ ৰণোজ পেগুৱে যিখন চাৰ্কুলাৰ দিছে, মই কালি কৈছোঁ, প্ৰথম কথা হ'ল অংশীদাৰিত্ব বঢ়াবৰ কাৰণে, সাধাৰণ জনসাধাৰণৰ লগত অংশীদাৰিত্ব বঢ়াবৰ কাৰণে তেওঁ, মই ভাবোঁ যে কমিউনিকেশ্যন গেপ। আজিকালি এটা বস্তু আছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, অংশীদাৰিত্ব যিটো ভাগিদাৰী বুলি কয়, সেইটোত সেইটো কোনো গৰ্হিত কাম নহয়, সেইটো বৰঞ্চ ভাল কথা। মই যিখন LP স্কুলত পঢ়িছিলোঁ, মোৰ প্ৰাইমেৰী স্কুল LP স্কুল, মই পিছত মই যেতিয়া জীৱনত প্ৰতিষ্ঠিত হ'লোঁ, মই যেতিয়া ইনকাম কৰিবলৈ আৰম্ভ কৰিলোঁ, মই সেইখন স্কুলৰ কাৰণে মই নিজে গৈ তাত আমাৰ হেড ছাৰৰ ৰুমত এটা গডৰেজ আলমিৰা, এখন ভাল বা পানীৰ এটা ফিল্টাৰ বা এনেকুৱা মোৰ ফালৰ পৰা মই দিছিলোঁ, আৰু সেইটো দি পেলাই মই এইটো তৃপ্তি পাওঁ নহয়, মোৰ যিখন শিক্ষানুষ্ঠান তাত মই দিয়াত কি বেয়া কথাটো। আৰু এইটো এটা চিৰাচৰিত বাহিৰত যিটো চলি আহিছে, গতিকে সেইটোত মই নাভাবোঁ সেইটো কোনোবাই সমালোচনা কৰা উচিত বুলি। সেইটো ভাল হেৰি, খালি জনসাধাৰণক অংশীদাৰিত্ব দিব লাগে আৰু সহযোগিতা বিচাৰিব লাগে, আৰু এইটো এটা ভাল। আপুনি সমৰ্থন কৰিছে সেইটো কি ডাঙৰ কথাটো? সেইটো আমি তেতিয়াহে বাঢ়িব। এতিয়া যিমানবিলাক ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান আছে, চৰকাৰী শিক্ষানুষ্ঠান, মই এতিয়া দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত পঢ়িছিলোঁ, বা অলপ মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ। জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ যিবিলাক এলুমিনাই এছ'চিয়েশ্যন আছে, এলুমিনাই এছ'চিয়েশ্যন গোটেই পৃথিৱীতে বিয়পি আছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰা। তেওঁলোকে ইউনিভাৰ্চিটিৰ কাৰণে কিবা দিব খোজে, মই নিজে দেখিছোঁ তাত এলুমিনাই এছ'চিয়েশ্যনৰ পৰা তেওঁলোকে কিবা এটা ভাল ছাত্ৰ ছাত্ৰী, পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে এটা সুবিধা গঢ়ি দিছে। সেইটোতো বেয়া কথা নহয়, এইটো ভাল কথা।